মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া পাঠ্যক্ৰমৰ কথা কবিতা মগনিয়াৰ নামৰ পাঠটো আজি আলোচনা কৰিবলৈ ওলাইছো। মগনিয়াৰ কথা কবিতাটি ৰচনা কৰিছে যতীন্দ্ৰনাথ দুৱৰাই। আমি অতি চমু প্ৰশ্নেৰে পাঠটো বুজিবলৈ যত্ন কৰিম। তোমালোকে প্ৰশ্নৰ উত্তৰৰ লগতে বুজিবলৈ সক্ষম হ'বা। যে প্ৰশ্ন আৰু উত্তৰ দুয়োটা একেলগে দি যাম যাতে তোমালোকে লিখিব পাৰিবা। কথা কবিতাৰ জন্ম কেতিয়া? কথা কবিতাৰ জন্ম 19 শতিকাত বুলি কোৱা হয়। অসমীয়া ভাষাত কোনে প্ৰথম কথা কবিতা ৰচনা কৰে? অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাই। যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা পুথিখনৰ নাম কি? যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা পুথিখনৰ নাম কথা কবিতা। উমৰ তীৰ্থ পুথিখন কি পুথিৰ ভাৱানুবাদ? উমৰ তীৰ্থ পুথিখন ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়তৰ প্ৰথম অসমীয়ালৈ কৰা ভাৱানুবাদ। কিমান চনত কোনখন কবিতা পুথিৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰে? 1952 চনত বনফুল কবিতা পুথিৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰে। অসম সাহিত্য সভাৰ ৪বিংশ অধিৱেশনত যতীন্দ্ৰনাথ দুৱৰাই সভাপতিত্ব কৰিছিল। এই অধিৱেশন ক'ত আৰু কিমান চনত বহিছিল? অসম সাহিত্য সভাৰ ৪বিংশ অধিৱেশন গুৱাহাটীত আৰু 1955 চনত বহিছিল। দ্য বেগাৰ নামৰ কথা কবিতাটিৰ কবি কোন? ৰুছ সাহিত্যিক তুৰ্গেনিভৰ বেগাৰ নামৰ কথা কবিতাটিৰ কবি। মগনিয়াৰ লগত সাদৃশ্য থকা কবিতাটিৰ নাম কি? দ্য বেগাৰ। পয়েমছ ইন প্ৰোজ পুথিখনৰ লেখক কোন? পয়েমছ এণ্ড প্ৰোজ পুথিখনৰ লেখক হ'ল আইভান তুৰ্গেনিভ। কোন কোন লেখকৰ ৰচনাৰ আলামত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতাৰ সৃষ্টি কৰিছিল? ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ আৰু আফ্ৰিকাৰ মহিলা লেখক অলিভ ছাইনাৰৰ ৰচনাৰ আলামত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। উমৰ তীৰ্থৰ ফাৰ্চী কবিজনৰ নাম কি? ফাৰ্চী কবি হ'ল উমৰ খায়াম। অলপমান সৰু 3 নম্বৰ 2 নম্বৰ মাৰ্কছ থকা প্ৰশ্ন কেনেধৰণৰ আহিব সেয়াও মই উল্লেখ কৰিছো। যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা পুথি কেইখনৰ নাম লিখা? যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা পুথিসমূহ হ'ল আপোন সুৰ, বনফুল, মিলনৰ সুৰ, উমৰ তীৰ্থ। এটা কোটেশ্যন চোৱা। এনেধৰণৰ গদ্যত লিখা কবিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাষাত নাই, ইংৰাজীটো বিৰল। আকৌ এবাৰ কৈছো, এনেধৰণৰ গদ্যত লিখা কবিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাষাত নাই, ইংৰাজীটো বিৰল। এই কথাষাৰ কোনে কি কিতাপৰ বিষয়ে কৈছিল? উত্তৰত লিখিবা। ড বাণীকান্ত কাকতিদেৱে যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া ভাষাত লিখা প্ৰথম কবিতা পুথি ৰচনাৰ প্ৰসংগত কৈছিল। কথা কবিতা কোন শতিকাৰ সৃষ্টি? ইয়াক কোনে সৃষ্টি কৰিছিল? মনলৈ প্ৰশ্ন আহেনে? কথা কবিতা 19 শতিকাৰ সৃষ্টি। ৰুছিয়াৰ বিখ্যাত সাহিত্যিক আইভান তুৰ্গেনিভে সৃষ্টি কৰিছিল। জীৱনৰ শেষ অৱস্থাত আইভান তুৰ্গেনিভ ৰাজহাড়ৰ দুৰাৰোগ্য কেঞ্চাৰ ৰোগত ভুগি প্ৰতিক্ষণতে মৰণলৈ বাট চাই থাকি কিছুমান আচহুৱা অনুভূতিপূৰ্ণ কথাত কবিতা নামেৰে পুথি এখন প্ৰকাশ কৰি উলিয়ায়। পয়েমছ ইন প্ৰোজ নামৰ ইংৰাজী ভাঙনি ততালিকে প্ৰচাৰ হয়। যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটি কোনজন বিখ্যাত লেখকৰ
কোনটো কথা কবিতাৰ লগত সাদৃশ্য আছে বুলি কোৱা হয়? ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাটোৰ লগত সাদৃশ্য আছে বুলি কোৱা হয়? যতীন্দ্ৰনাথ দুৱৰাই আফ্ৰিকাৰ কোনগৰাকী লেখকৰ ৰচনাৰ আলামত কথা কবিতা ৰচনা কৰিছে বুলি কোৱা হয়? আফ্ৰিকাৰ লেখিকা অলিভ চাইনাৰৰ আলামত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছে বুলি কোৱা হয়। এতিয়া কথা কবিতানো কি? কথা কবিতা বুলিলে কি বুজা? ইয়াৰ কেইটামান বৈশিষ্ট্য লিখা। উত্তৰ লিখিবা। কথা কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ। ইয়াৰ ধ্বনি, ভাষাৰ ব্যঞ্জনা, মাথোন। কথা কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা। কথা কবিতাত এটি মাথোন কেন্দ্ৰস্থ ভাৱ থাকে আৰু সেই ভাৱক সৰু ডাঙৰ কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এটা কথা মনত ৰাখিবলগীয়া যে কথা কবিতা আৰু কবিত্বময়ী কথা একে নহয়। কথা কবিতা এবিধ কবিতাই, কিন্তু কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি মাথোন। কথা কবিতাৰ বৈশিষ্ট্য কেইটামান উল্লেখ কৰিলো। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। 1 নম্বৰ লিখি ল'বা। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। দ্বিতীয়, কথা কবিতাত ৰূপৰ সমাৱেশ থাকে। ই প্ৰায়ে ৰূপাত্মক। কথা কবিতাত ভাৱেই প্ৰধান বস্তু। ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। 4 নম্বৰ, কথা কবিতাত ধ্বনি আৰু ভাষাৰ ব্যঞ্জনাৰ প্ৰাঞ্জল প্ৰকাশ ঘটে। শেষৰটো হ'ল কথা কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা। এতিয়া আমি কথা কবিতাৰ সাৰাংশটো তোমালোকক কৈ দিবলৈ ওলাইছো। কবিতাটো ভালকে পঢ়িবা, কথা কবিতাটো। তাৰপিছত সাৰাংশখিনি তেতিয়া অতি সহজে বুজিবা, বেছি টান নহয়। এতিয়া চোৱা সাৰাংশটিলে। মগনিয়াৰ কথা কবিতাৰ কবি যতীন্দ্ৰনাথ দুৱৰা এদিন বাটেৰে গৈ আছিল। এনে সময়তে এটা বুঢ়া হাড় ছাল ওলোৱা বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত থিয় হলহি। মগনিয়াজনৰ শেঁতা ওঠ, ৰঙাকৈ চকুহালি, ফটা কাপোৰে কবিক ব্যথিত কৰি তুলিলে। দৰিদ্ৰতাৰ শোকদায়ক ছবি কবিয়ে কল্পনা কৰিব পৰা নাছিল। উখহা অপৰিষ্কাৰ হাত এখন আগবঢ়াই মগনিয়াৰজনে কবিৰ পৰা সহায় ভিক্ষা মাগিলে। কবিয়ে পিন্ধি থকা চোলাৰ জেপত হাত সুমুৱাই চালে। নাই, একো নাই। জেপ খালী। কবিয়ে লগত টকা, ঘড়ী, আনকি ৰুমাল এখনো অনা নাছিল। মগনিয়াৰজনে তেতিয়ালৈকে কবিৰ ওচৰত অতি আশাৰে হাত পাতি থাকিল। তৎক্ষণাৎ কবিয়ে কঁপি থকা দুৰ্বল শৰীৰৰ মগনিয়াজনৰ হাত দুখনি সাৱটি ধৰি দুখ আৰু আত্মীয়তাৰে ক'লে যে তেওঁৰ লগত আজি একোৱেই নাই আৰু তাৰ বাবে যেন তেওঁ কবিক খং নকৰে। কবিৰ কথাত মগনিয়াৰজন আচৰিত হ'ল। কিন্তু কি আচৰিত, মগনিয়াৰজনৰ ওঠ দুখনত অলপ হাঁহি বিৰিঙি উঠিল। কবিৰ দুখনি হাত তেওঁৰ হাতেৰে সাৱটি ধৰি কবিৰ সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে। মগনিয়াৰজনৰ এনে কবিৰ মানৱীয়তা আৰু সহানুভূতিক মগনিয়াৰজনে এক প্ৰকাৰ দান বুলি গ্ৰহণ কৰিলে। কবি যতীন্দ্ৰনাথ দুৱৰায়ো অনুভৱ কৰিলে যে তেওঁ নিজেও এজন মগনিয়াৰ, কিয়নো তেওঁ এজন অৰ্থৱ বৃদ্ধৰ পৰা এটা ডাঙৰ দান লাভ কৰিলে। সেয়া মানৱ প্ৰেম তথা আনৰ প্ৰতি সহানুভূতি। ছাত্ৰ-ছাত্ৰীসকল, এইটো পাঠৰ ইমানতে সামৰিছো। আৰু এটা পাঠ তোমালোকক দিব লাগিব। আশা কৰোঁ তোমালোকে পাঠটো অনুশীলন কৰিবা।